গাইজ জানে গুড মৰ্ণিং কেতিয়া হৈছে আজিকালি লকডাউন হোৱাৰ পৰা তো মোৰ ইউটিউব চেনেললৈ চবকে স্বাগতম জনালোঁ আৰু ভিডিঅ'টো এটা মোৰ নিজৰ মতামত দাঙিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, খালী এটা নাযাব কিন্তু, কাৰণ নতুনকৈ ইউটিউব এটা আৰম্ভ কৰিছোঁ। আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন আছে, তো সহায় কৰিব। মানে বাহিৰত বনাইছোঁ কাৰণ আমাৰ ৰমজান মাহ চলি আছে না। ৰমজান মাহ চলিলে অকণমান অসুবিধা হয় ঘৰৰ ভিতৰত বনাবলৈ, তো ক্লাউড আহিলে এডজাষ্ট কৰিব। দোস্ত আগতে আমি কি খেলিছিলোঁ গম পাইছে নাই? আগতে ক্ৰিকেট হয়, ফুটবল হয় বা ক'ৰবাত আগৰ দিনত মানে কি এতিয়াও খেলে বাৰু, কিন্তু এতিয়া সেই বস্তুটো মাৰ্বল খেল হয়। এতিয়া মানে কৰোণা ভাইৰাছটো অহাৰ পৰা এনেকুৱা ছিষ্টেম হৈ গ'ল, এইটো নহা আগতো আছিলে পিছে, যে এতিয়া চব অনলাইন হৈ গ'ল। ল'ৰা ছোৱালীবোৰ নাই নিজৰ ফিটনেছটোৰ কাৰণে না বাহিৰলৈ ওলাই গৈ কিবা খেলে, মোবাইলটো ল'ব বাছ পাবজি, ফ্ৰী ফায়াৰ, কল অফ ডিউটি, মানে চব অনলাইন হৈ গ'ল। আৰু 2 নম্বৰ কথা হৈ গ'ল কি, কৰোণা ভাইৰাছটো এনেকুৱা এটা ছিষ্টেম লৈ আহিলে, যোনটো লকডাউন হোৱাৰ পৰাতো আৰু ক'বই নালাগে। এতিয়া এনেকুৱা মানে আজিকালি যোনবোৰ প্ৰযুক্তিবিদ্যা ওলাইছে, যে অনলাইনত কাম হৈছে না, ৱৰ্ক ফ্ৰম হোম যোনবোৰ কাম হৈছে, অফিচৰ কাম ঘৰত বহি কৰাবলৈ, তাৰপৰা ষ্টুডেণ্টবিলাক ঘৰৰ পৰাই পঢ়িব পাৰিছে, মানে টিচাৰৰ ভিডিঅ' কল কৰি। তো বেচিকেলি এটা বস্তু চাব গ'লে, এটা কোম্পানীয়ে যদি আপোনাৰ কোম্পানীৰ কামটো যদি ঘৰৰ পৰা কৰিবলৈ সম্ভৱ হয়, সেই কামটো আপোনাক ঘৰৰ পৰা কৰাব, কাৰণ কোম্পানীয়ে বিচাৰে যে কোম্পানীৰ ফাইদা হয়। আৰু ৱৰ্ক ফ্ৰম হোমটো এনেকুৱা এটা কাম নহয়, এইটো কোম্পানীৰ বহুত ফাইদা। তো এটা কোম্পানীয়ে কি বিচাৰে, আপোনাৰ যদি কিছুমান কাম যদি ঘৰৰ পৰা হৈছে, তো কোম্পানী প্ৰথম কথা আপোনাক লৈ আপুনি কোম্পানীলৈ অফিচলৈ গ'লে আপোনাক এটা ৰুম দিব লাগিব, আৰু সিহঁতৰ লাইটৰ বিল চিল এইবোৰ বহুত খৰচ আছে। চ' সেই বস্তুটোতো আপোনাৰ বাচি যাব, সেই বস্তুটো আপোনাক ঘৰৰ পৰা কৰি ল'ব, আৰু সেইটো বস্তু বহুত ফাইদা হয়, কোম্পানী বহুত লাভ হয়। আৰু এইবোৰ লকডাউন যোৱাটো যাব বাৰু, সেইবোৰ যোৱাৰ পিছত সেইটো বস্তুৰ প্ৰভাৱটো থাকি যাব। আৰু অনলাইন ক্লাছেছ যোনটো তো কোম্পানীয়ে তেনেকৈতো কৰাব। আৰু ছেকেণ্ড বস্তু হৈ গ'ল অনলাইন ক্লাছেছ, অনলাইন কোচিং চেণ্টাৰ। ষ্টুডেণ্টবিলাকে ঘৰৰ পৰা বহি এতিয়া মানে টিচাৰৰ লগত ভিডিঅ' কল কৰি ক্লাছ কৰিছে। তো তেনেকৈ যদি হয়, এইটো একচুৱেলি এইটো প্ৰভাৱো পিছলৈ থাকি যাব। এতিয়াতো মানে লকডাউনৰ কাৰণে তেনেকুৱা হৈছে, কিন্তু ইয়াৰ প্ৰভাৱটো পিছলৈ থাকি যাব, যে তেতিয়া কিন্তু নিজৰ কাৰণে প্ৰব্লেম হ'ব। নিজৰ মানুহৰ নিজৰ হেল্থটো কি হ'ব ডিপেণ্ড কৰে। এনি টাইম যদি আপোনাৰ কাম যদি অফিচৰ কাম ঘৰৰ পৰা হয়, পঢ়া শুনা যদি ঘৰৰ পৰা হয়, মোবাইলত হয়, কম্পিউটাৰত বহি, তো মানুহৰতো গড় আয়ুসটো কমি আহিব, মানুহৰ গড় আয়ুসটো তেতিয়া কমি আহিব। মানে আৰু এটা কথা চাব, আগৰ দিনত মানুহবোৰ ককা আইতাহঁত আগতে 100 বছৰ দিন জীয়াই থাকিছিলে। তেতিয়া খাদ্য ভাল, কিন্তু তাৰ লগতেও তেহেঁতে মানে নিজৰ বডিটোক কাম কৰাইছে, নিজৰ বডিটোক কষ্ট কৰে। নিজৰ বডিটো নাই, সদায় নিজৰ মতে চলাব পাৰে, কাম চাম কৰাইছিলে, ক'ৰবাত কিবা কৰে, মাছ ধৰে, খেতি কৰে, হাল বায়, আমুক তামুক সেই বস্তু। এতিয়া কি হৈছে, এতিয়াতো নিজৰ পৰাই ঘৰৰ পৰা এনি টাইম যদি বহি থাকে, দেহাটো ক'ত হ'ব? বহি থাকোঁতে এনেকুৱা বেমাৰ আমাৰ দেহত দেখা দিব ন। এইটো ইণ্টাৰনেট মানে হাই হ'ল আজিকালি, এইটো আগবাঢ়িছে, তো সেইটো ভালেই হৈছে আৰু হ'ব লাগে, মানুহৰ সুবিধা হৈছে। কিন্তু এনেকুৱা দিশত প্ৰব্লেম ক্ৰিয়েট কৰিব পিছত গৈ, তো মানুহে এইটো নেভাবে, নকয়, কিন্তু চাব, কিন্তু সেইটো প্ৰব্লেম হ'ব পিছত, নোহোৱা নহয়। কাৰণ এইবোৰৰ যোনবোৰ প্ৰভাৱ এইবোৰ থাকি যাব, লকডাউন খোলাৰ পিছতো এইটো প্ৰভাৱ থাকিব, চাব। তো মইতো মোৰ মতামত দাঙি ধৰিছোঁ, তো আপোনালোকৰ মতামত কমেণ্ট বক্সত দিয়ক। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে, তো কমেণ্ট বক্সত সেইটোও ক'ব, কাৰণ আপোনালোকৰ ৰায়মতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, কোনবিলাক টপিকৰ ওপৰত ভিডিঅ' লাগে। তো ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকললৈ। ছাপোৰ্টো প্ৰথম কথা, আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন আছে, তো আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো, যাতে আৰু এনেকুৱা ভাল ভিডিঅ' বনাব পাৰোঁ। জয় হিন্দ।